Hello everyone, welcome to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা। আপোনালোকে চাই আছে স্মাইল আসাম। আশা কৰিছো ভিডিওটো চাই আজি আপুনি ভাল পাব কাৰণ মই ভাৰতৰ টপ 5 অ্যামেজিং ফ্যাক্টৰ বিষয়ে ক'বলৈ গৈ আছো। সো গাইস, বেছি দেৰি নকৰো, অতি সোনকালে ষ্টাৰ্ট কৰি দিও। ভাৰতবৰ্ষ হৈছে এখন মাল্টিকালচাৰ দেশ, য'ত আমি ভাৰতৰ প্ৰান্তে প্ৰান্তে কোনে কোনে এনেকুৱা কিছুমান অ্যামেজিং ফ্যাক্ট লুকাই আছে যিবোৰ আমি আগতে হয়তো খুব কমকৈ শুনিছো। সো গোটেইখিনিটো কোৱা ইমানখিনি সম্ভৱ নহয় বা ইমানখিনি নাজানো, তথাপিও তাৰ মাজৰ পৰা মই 5টা অ্যামেজিং ফ্যাক্টৰ বিষয়ে অকমান লৈ আহিছিলো। সো সেইখিনিকে অলপ আলোচনা কৰো বলক। নাম্বাৰ 1 ফ্যাক্টটো হৈছে হাক্কি পিক্কি ভিলেজ। এইখন এখন এনেকুৱা গাঁও যিখন আমাৰ ভাৰতৰ কৰ্ণাটকাত আছে, আৰু এই গাঁওখনৰ আচৰিত কথাটো হৈছে যে তাৰ মানুহবোৰৰ নামবোৰ খুব আচৰিত ধৰণৰ, যেনে কফি, হাইকোৰ্ট, মিল্ক, চাইকেল, ইংলেণ্ড, এনেকুৱা ধৰণৰ। আচলতে হাক্কি পিক্কি হৈছে এটা জনজাতি, যিটো জনজাতি 1970ৰ আগত তেওঁলোকে জংঘলত বসবাস কৰিছিলে, আৰু তাৰ পিছত তেওঁলোকে চহৰত আহিবলগীয়া হ'ল। আৰু তেওঁলোকৰ যি এই নাম ৰখা মানে অদ্ভুত নাম ৰখা পৰম্পৰা, এইটো খুব পুৰণি দিনৰ পৰাই তেওঁলোকৰ চলি আহিছে। তেওঁলোকে যিকোনো দৈনিক দেখি থকা বস্তুই হওক বা কিবা ভাল লগা প্লেচ হওক বা কিবা চিনেমাৰ এক্টৰ, এইবোৰৰ লগত মিলাই তেওঁলোকৰ ল'ৰা ছোৱালীৰ নামবোৰ এতিয়াও ৰাখে। নাম্বাৰ 2 হৈছে জায়না ফেমিলি। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেমিলি হয়, আৰু এই ফেমিলিটো মিজোৰামৰ বাকটং নামৰ এটা জাগাত আছে। এই ফেমিলিটোত টোটেল মেম্বাৰ আছে 180 জন। জায়না চেনাৰ টোটেল ওয়াইফ হয় 39, তেওঁৰ চিলড্ৰেন আছে 94, ডটাৰ ইন ল আছে 14, আৰু গ্ৰেণ্ড চিলড্ৰেন আছে 33। আৰু এইটো হিচাপ অকল 2011লৈকেহে আছিলে। যদি এতিয়া চাব যাওঁ, এয়া তাতকৈ আৰু বেছি হৈ গৈছে চাগে। আৰু একচুৱেলি জায়না চেনা তেওঁলোকে পলিগেমি নামৰ এটা কালচাৰ ফলো কৰে, যিটো কালচাৰত এজন মানুহে এটা সময়তে এজনতকৈ বেছি বিয়া কৰাব পাৰে, আৰু সেইকাৰণে তেওঁলোকৰ ফেমিলিটো খুব ডাঙৰ। নাম্বাৰ 3, আমাৰ ভাৰতবৰ্ষৰ বহুতো মানুহে এইটো নাজানে যে আমাৰ ভাৰতৰ নিজা এটা আইচ হকী টিম আছে, আৰু এইটো আমাৰ ব্ৰিটিছ শাসনৰ সময়তে ইন্ট্ৰডিউচ কৰিছিলে। কিন্তু আমাৰ গভৰ্ণমেণ্টৰ পৰা ইমান এটা ছাপোৰ্ট এই আইচ হকী টিমে নাপায়, কিন্তু এইটো আমাৰ ভাৰতৰ লাডাখ ৰিজনত খুব পপুলাৰ হয়। আৰু ৰিচেণ্টলি আমাৰ ওমেন আইচ হকী টিমো এটা ওলাইছে। নাম্বাৰ 4, মহাত্মা গান্ধী ফাদাৰ অফ দ্য নেশ্যন নহয়। হয়, আপোনালোকে আচৰিত হ'ব যে আমাৰ গভৰ্ণমেণ্টে মানে আমাৰ সংবিধানে কেতিয়াও মহাত্মা গান্ধীক ফাদাৰ অফ দ্য নেশ্যন আখ্যা দিয়া নাই, যদি অফিচিয়েলি আমি চাব যাওঁ। এই কথাটো 2012 চনৰ যেতিয়া RTI ৰিপৰ্ট কৰিছিলে, তেতিয়া এই কথাটোৰ মানে সত্যতা ওলাইছিলে। একচুৱেলি আমি মহাত্মা গান্ধীক তেতিয়াৰ পৰা ফাদাৰ অফ দ্য নেশ্যন বুলি কওঁ, যেতিয়া সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানীত যায় ৰেডিঅ'ত কৈছিলে যে মহাত্মা গান্ধী ফাদাৰ অফ দ্য নেশ্যন বুলি। আৰু তেতিয়াৰ পৰাই মানে আমি ভাৰতবৰ্ষৰ সকলো মানুহে ৰাষ্ট্ৰৰ পিতা বুলি আমি মহাত্মা গান্ধীক মানো, কিন্তু অফিচিয়েলি এইটো নহয়। নাম্বাৰ 5, আমাৰ ভাৰতৰ যিটো প্ৰথম ৰকেট লঞ্চ হৈছিলে, সেই ৰকেট লঞ্চটো প্ৰথমে এখন গৰু গাড়ীত হৈছিলে, আৰু যিটো ৰকেট লঞ্চ হৈছিলে সেই ৰকেটটো এখন চাইকেলেৰে অনা হৈছিলে, কাৰণ সেই সময়ত চাইণ্টিষ্টৰ হাতত কোনো গাড়ী বা বেলেগ কোনো ব্যৱস্থা নাছিলে, সেইকাৰণে চাইকেলেৰে আনিছিলে। আৰু এই ঘটনাটো 1963ত হৈছিলে। আৰু এইখিনি কথা ডক্টৰ APJ আব্দুল কালামৰ যিখন ইগনাইটেড মাইণ্ড বুলি এখন কিতাপ আছে, সেই কিতাপখনত সম্পূৰ্ণখিনি কথা আছে। সো মোৰ আজিৰ ভিডিঅ'ত এইখিনি আছিলে, জাষ্ট 5টা ফ্যাক্টৰ বিষয়ে ক'লো। যদি ইন ফিউচাৰ পাৰোঁ ভাল ভাল ফ্যাক্ট আপোনালোকলৈ লৈ আনিম। যদি ভিডিঅ'টো আজিৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, আপোনালোকৰ মতামত থাকিলে কমেণ্ট বক্সত দাঙি ধৰক, আৰু যদি কিবা কথাখিনি মোৰ আজি ভাল লাগিছে বা কামত অহা বুলি ভাবিছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰক, ফেচবুকত কৰক, হোৱাটছএপত কৰক, লগৰবোৰৰ মাজত কৰক। আৰু যদি মোৰ চেনেলটোৰ পৰা কিবা এটা হেল্প পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। আকৌ লগ পাম নতুন এটা সময়ত নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু ফাইনেলি থেংকছ ফৰ ৱাচিং।